বলক ভিডিওটো আৰম্ভ কৰোঁ গাইছ বলক বহুত দিন মই ভিডিওটো দিব পৰা নাই কেছটো লগিন হৈ গ'ল মোৰ কিছিল বেমাৰ হৈছিল আৰু মোৰ পৰীক্ষা আছিল এইটো হ'ল মোৰ কেছ বেয়া নাপাব চবেই আকৌ আহি গ'লোঁ মই সকলোৱে ঠিকে আছোঁ কাজ মাতটো অলপ কিবা হৈ যাব পাৰে গাইছ চাই মই এতিয়া অলপ চুলিকেইটা দি যাওঁ চুলিকেইটা কাটি লওঁ কেনে হৈছে ইয়াতে মই কাটি আছোঁ ভিডিঅ'বোৰত গাইছ বলক ভিডিঅ'বোৰত অলপ চুলিকেইটা কাটি যাওঁ তো পাই গ'লোঁ চাই লগা চক আধা আধি এখন সলাই নাই এই চক গাড়ীবোৰ ৰখি 50,000 20,000 10,000 अरे कहना क्या चाहते हो চুলি দিলে ইয়াতে এতিয়া মই যাওঁ তখন চুলি কাটতে তখন এতিয়া এইফালে সেইফালে ঘৰতে আছিল আহিব নাপালা নহ'লে আহিছিল আহিছিল ঘৰ বহুত দূৰ ইফালে নামটো নাই ঘৰ ক'ত জানা নাই মই ফোন কৰিছোঁ সেইতে চুলি দোকান আনতে আছে এনেকৈ দি দিছে দাদাই দাদা কিমান দিন হৈছে খোলা খোলা 1 বছৰ হ'ল লাভ চাভ হয়নে কিবা লাভ চাভ হয়নে সিমান ঠিকে চলি থাকে ঠিকে চলি থাকে বোলে তাৰ নামটো নহয় বিকি দেখা সৰুবত বিদ্যাত বেছি দূৰ নহয় দে দূৰ আছে অলপ আমাৰ পৰাই দূৰ কটা হৈ আছে আৰু অলপ আছে দাদা You say that I'm psychotic, but then you like it like that. It's like every time the conversation changes and I want you right back. চুলি কাটা হৈ গ'ল এটা অলপ মাথাটো ধুই দিব বোলে এবাৰে গা উঠি ধুব লাগব গা নুধুলেও হ'ব তেলি Hello. ঠান্ডা লাগি আছে গরম করে দিলাম মোক হয়ে গেল পুরো মাথা করে দিলে কাটি দিলোঁ দাদা আহিছিল ব্যৱহাৰ অলপ কেমেৰা তুলিলে বাৰে দিছিলোঁ সেই ভিডিঅ'টো চাই ভাল লাগিছে যিযোৰ লাইক কৰিবা যিযোৰ কমেণ্ট কৰিবা তোৰ লগত মই ভিডিঅ'টো কৰিবা পইচা কিমান লৈছে মই কওঁ 50 টকা লৈছে